ভালে আছে নিশ্চয় এয়া দেখিছে নাই একদম হাজি কাছি ওলাইছো বিহুৰ বতৰত আৰু অকল অসমৰ মানুহে বিহু লগালে হ'ব জানো সেইকাৰণে ভাবিলো আমিও অকমান বিহু চিহু লগাই আহো গাত আমাৰ পুনেতে বিহু হয় প্ৰতি বছৰে হয় যোৱা দুবছৰ হোৱা নাছিল লকডাউনৰ কাৰণে চাগে বিহু ৰং নেলাগে নহয় এটা বিহুটোতো গাত লগাব লাগিব ন হলি আমাৰ প্ৰগ্ৰেম আচলতে আজি শনিবাৰ হয় আৰম্ভ হোৱা কথা আছিলে 3:30টাৰ পৰা ন 3:30 ন কিন্তু ইমান ৰ'দ ইয়াত ইমান গৰম মানে মোৰ কাপোৰ পিন্ধিবলৈ সাহসে হোৱা নাছিল আৰু তাৰপিছত ভাবিলোঁ ভিডিঅ'টো কৰোঁ আপোনালোককো দেখাওঁ কিদৰে পুনেত বিহু হয় মই নিজেও ইমান বছৰ পুনেত থাকিলোঁ এবছৰো বিহুলৈ অহা নাছিলোঁ ইয়াত অফিচ বন্ধ নাপায় যে এবাৰ শনিবাৰ পৰিল যিহেতু এওঁ ৰাতিপুৱাই গ'ল আজি সোনকালে গৈছে সেইকাৰণে সোনকালে আহিব পাৰিলে 6টা বাজিলে 6টাই বাজিব হ'ল 5:30 মানত ওলাইছিলোঁ চাই থাকক তেনেহ'লে কিদৰে পুনেত বিহু হয় আৰু এয়া আমাৰ ওৰা আমি চে হাই এয়া আমি আৰু ওলাইছোঁ আৰু আজি একদম বাপেক পুতেক একেবাৰে মেচিং ড্ৰেছ পিন্ধি গৈ থাকোঁ তেনেহ'লে আৰু চাই থাকিব আপোনালোকে মই যিমান পাৰোঁ যত্ন কৰিম দেখুৱাই থাকিবলৈ দেই চাই থাকিব আমি নেপেলাবা অ' খুৰা আপোনালোকৰ ঘৰবিলাক ক'ত আচ্ছা আপোনাৰ ন আপোনাৰ অঁ মই শিৱসাগৰ কোন জেগা আমাৰ জাজি আমগুৰি হা অঁ কোঁৱৰপুৰত আচ্ছা বহুত বছৰ হ'ল চাগে ন ইয়াত থকা ভাল লাগিলে লগ পাই কথকি মানুহ যে একদম মানে ৰ'বই পৰা নাই নিজে গৈ চিনাকি হৈ লৈছোঁ তাৰপৰা এয়া হ'ল জলপান চিৰা জলপান আছিল দৈ আছিল এয়া মানে বাহিৰৰখিনি লাহে লাহে ভিতৰলৈ যামহে এতিয়া দেই তোমালোকৰ ঘৰবিলাক ক'ত মই মাজতে সুধিছোঁ দেই আচ্ছা আৰু তোমাৰ শিৱসাগৰ ক'ত ময়ো জাজিৰে হয় আমগুৰিৰ এয়া মঞ্চত জাহ্নৱী সোণোৱাল চবে হাত চাপৰি দিলে ভাল লাগিব ৰাইজ আপোনালোকে সকলোৱে সহযোগ কিন্তু অকণ কমকৈ কৰিছে বিহু লগা নাই বিহু বতৰ হয় নে নহয় আমি সকলোৱে আজি অসমৰ পৰা দূৰত আহি একত্ৰিত কিয় হৈছোঁ ৰাইজ আমি সকলোৱে আমাৰ অসমীয়া সংস্কৃতিক সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ হয়নে ৰাইজ আমি সকলোৱে উৎসাহ লৈ আজি বিহুখন পাতিছোঁ বিহু অসমীয়াৰ ডেন্স একেবাৰে বঢ়িয়া আহি আছোঁ আকৌ আপোনালোকৰ মাজত আগুলি বাহৰে লাহৰি গগন ও বহিতা তোৰ আহে কি নাহে ঐ মোৰে নচে নাই ঐ চিৰি পাতি মঙল খনচা
ঘৰলৈ যোৱা ভূমি শুকান বালি তৰা কোনে পাৰে বুজিব তোমাৰ মৰম সিমান তৰা কোনে পাৰে বুজিব মহাসাগৰ শুকাই গ'লে কোনে পানী ভৰাব ভাগি গ'লে দুটাই কৰি কোনে জোৰা লগাব নদী পানীৰ তোমাৰ মৰম বাগিছে এনে পুতুকাৰে বৈ যায় বিশাল সাগৰৰে সেয়েহে লাগিছে ভয় মোৰ সেয়েহে লাগিছে ভয় সেয়েহে লাগিছে সৰ্বপ্ৰথমে মই আমাৰ লুইত অসমীয়া সমাজ পুনৰ সকলো সদস্যৰ হৈ আমাৰ অতিকৈ চেনেহৰ ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰত হিয়া ভৰা আন্তৰিক অভিনন্দন শুভেচ্ছা আৰু জ্যেষ্ঠসকললৈ মোৰ অন্তঃকৰণৰ পৰা ভক্তি ভৰা সেৱা জ্ঞাপন কৰিলোঁ। আজি বিহু বিহু কাইলৈ বিহু বিহু জয় জয় হুঁচৰি অললো অললো হয় হয় হুঁচৰি অললো অললো ককা দেউতা ৰাখিক লৈ হুঁচৰি গায় আবালৈ হবে মিলি হুঁচৰি গাওঁ
তোর কিলিকন দেহার পিপিরন ওম নাসনি কে ওই ঘনাই মাথা হাত বাউলি কে ওই ঘনাই মাথা হাত বাউলি ও জানো পরে ও ওই পকিরাউলা দিউলি
আপোনাৰ মহিমা পৰিৱেশত কৰা পৰিত্ৰাণ বোলা আজি বছৰেকৰ বিহুৰ দিনা তেওঁৰ ঘৰত থিয় দিলেহি দিওঁতে থওঁতে অনেকখিনি অপৰাধ হ'ব পাৰে অপৰাধখিনি ক্ষমা কৰি আৰু তেওঁ বিহুৱাসকলক তেওঁ সেৱা ধৰিছে সেৱানো কি দুটিমান অৰিহণা আৰু এখনি বস্ত্ৰ দি গলাই স্বৰ্ণ হোটেল এইখিনি কৰিবলৈ জানে অনেকখিনি অপৰাধ সৰ্বমৰ্খান কৰি আগলৈ এনেকৈ সেৱা কৰি থাকিবলৈ শক্তি চাই ভক্তিপাত কৰিব লাগে হৰে হৰে হৰি বোলা হৰি বল কৃষ্ণ ভিডিঅ'টো তেনেহ'লে আজিলৈ ইমানতে শেষ কৰোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইদৰে আমি পুনে 2022 চনৰ ৰঙালী বিহু উদযাপন কৰিলোঁ আজিলৈ আহোঁ তেনেহ'লে বাই বাই টেক কেয়াৰ This was MC Arga wrapping up the event. Thank you so much for having me. Oh, chicken.